বন্ধুসকল আজি খাবলৈ মন গ'ল দহি চিকেন। এয়া আনি ল'লোঁ মাংস আৰু এয়া আমি দহি গোটাই ল'লোঁ। তাৰপৰা দহিৰ লগত আমি এয়া মাংসখিনি ধুনীয়াকৈ ফেটি লৈ অলপ সময়ৰ বাবে আমি ফ্ৰিজত থৈ দিম। ফ্ৰিজত থোৱাৰ পিছত আমি অলপ সময়ৰ পিছত এয়া মাংসখিনি উলিয়াই আনি আকৌ পুনৰ তাত আমি গৰম মছলা, জিৰা গুড়ি পাউডাৰ আৰু অকণমান ৰেড চিলি দি দিম। ৰেড চিলি দিয়াৰ লগত অকণমান নিমখো দি দিম। নিমখ দি আকৌ ফেটি পিনি আকৌ ফ্ৰিজত অলপ সময় থৈ দিম। তাৰপৰা মই এয়া পিঁয়াজ, আদা, নহৰু আৰু ইলাচি পেষ্ট কৰি ল'ম। তাৰপৰা বিলাহী পেষ্ট কৰি থৈছোঁ আৰু এয়া আমি পেষ্ট কৰি লৈছোঁ আদা, নহৰু আৰু পিঁয়াজৰ পেষ্ট। তাৰপৰা এই মঠি থোৱা মাংসখিনি আৰু আমি উলিয়াই আনিলোঁ। তাৰপৰা আমি এয়া ইতিমধ্যে কেৰাহী গৰম হৈ গ'ল। গৰম হোৱাৰ পিছত আমি এতিয়া গৰম কেৰাহীত দিম তেল। তেলখিনি যেতিয়া লাহেকৈ গৰম হ'বলৈ ধৰিব তাত আমি দিম আদা, নহৰু আৰু পিঁয়াজ আৰু ইলাচিৰ পেষ্ট। আৰু সেই পেষ্টখিনি অলপ সময় লৰাই মেলি অলপ সময় ৰঙচুৱা হ'বলৈ দিলোঁ। আৰু এইখিনি লাহেকৈ যেতিয়া ৰঙচুৱা হ'ল তাত আমি এইখিনি মছলা দি দিম। তাত জিৰা, ৰেড চিলি, গৰম মছলা, মিট মছলা দিছোঁ। এইখিনি লাহেকৈ ধুনীয়া ৰং হৈ ফ্লেভাৰ এৰি দিছে। তাত আমি এতিয়া দিম মাংসখিনি দি তাত অলপ সময় লৰাই থাকিম আৰু লৰাই পিনি তাৰপৰা ধুনীয়াকৈ অলপ সিজিবলৈ দিম। সিজা অলপ নিমখ ছটিয়াই দি দিম। নিমখ দিয়াৰ পিছত অলপ সময় সিজিবলৈ দিম। তাৰপৰা দিম আমি বিলাহী আৰু বিলাহীখিনি দিয়াৰ পিছত আমি অলপ ঢাকনি মাৰি সিজিবলৈ দিম। তাৰপৰা লাহেকৈ ধুনীয়াকৈ সিজি গ'ল আৰু সিজাৰ পিছত এয়া আমি খাই চালোঁ। সঁচাই খাবলৈ ভাল হৈছিল। আপোনালোকো বন্ধুসকল ট্ৰাই কৰি চাব। ধন্যবাদ আজিলৈ বন্ধুসকল।